এটা কমেডি ভিডিও চাতে यार गरीब आदमी এফালে যাওক 1000 পয়সা পঠাইও গরিব মানুহ বুলি इस साल मेरा YouTube का कमाई इतना हुआ है, चिल्लरों में मिला है मुझे इस बार, ज़्यादा नहीं है, करीब 50 लाख हो सकता है इस महीने का कमाई। यह सिर्फ YouTube से है और स्पॉन्सरशिप का अलग है। बाप रे बाप। এইখনে হৈছে আমাৰ গাঁও, ইমান সুন্দৰ পৰিৱেশ চব আদৰ্শ গাঁও। আমাৰ এয়াই হৈছে আদৰ্শ গাঁও, জুটলিবাৰী বৰহোলা আমাৰ গাঁওখনৰ নাম হয়। ৰাতিপুৱা ওলাই পুৰা চশমা চশমা লগাই ধুনীয়া লাগিছে কিন্তু হিৰো একদম লগ পাই গ'লো আমি, আৰু সঞ্জয় ভাইকো লৈ গৈছো। এতিয়া আমি বৰ্ড বিকি আনিব যাম এতিয়া যাওঁ আৰু দোকানৰ বস্তু কেইটামান লৈ আহোঁ। আৰু এইখনে হৈছে আমাৰ গাঁৱৰ গেট, এতিয়া বনাই আছে নতুনকে, আপোনালোকে আহিলে দেখিবই। আৰু মৰ্যাদাৰ অফিচ এইখনে হয়, কাৰ্যালয় টিপলিং মৌজা। আৰু আমাৰ নাওহলীয়া এইফালে নামঘৰ দেখিছে, এইফালে দেখিছে নাওহলীয়া নামঘৰ। পুৰা নেপালী গান গাই আছে, সঞ্জয় ভাই নেপালী গান। আৰু এইফালে ডিকে শুনিয়ে গাবি নেকি ভাই? মাতটো এনে বহি গৈছে, ভাই পুৰা মাত বহি আছে, তো গৈ আছো পুৰা ফুল এনজয়। মানে আমি একদম থাকিলে মানে লগৰবোৰ থাকিলে মানে পুৰা ফুল এনজয় হৈ থাকে। যেনেকৈ হ'লেও পুৰা কি হ'লেও মানে ক'ৰবাত গ'লেও কিবা কৰিলেও মানে বিয়াই হওক ফাংচনেই হওক মানে পুৰা ফূৰ্তি কৰি থাকোঁ। মানে আপোনালোকে চাই থাকিব কেনেকৈ পায়, কমেণ্ট কৰি জনাব আপোনালোকে। আৰু এইবিলাক দেখিছে আপোনালোকে। আৰু যদি আপোনালোকে নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আপোনালোকে ভিডিঅ'টো চাই কিন্তু ছাবস্ক্ৰাইব নকৰে, তো প্লিজ ছাবস্ক্ৰাইব কৰিম। আৰু বিশেষকৈ মই এটা ভিডিঅ' আপলোড দিছিলোঁ, বিশেষকৈ তামাং ট্ৰিপৰ ভিডিঅ' হয় উপাৰ্জন বুলি কিনে। সেইটো বহুত মানে মানুহে ইমান ধুনীয়াকৈ ৰেছপঞ্চ কৰিছে, তো আপোনালোকক পংকজ ঘৰো ইয়াতে আছে। গুড মৰ্ণিং ভাই। আৰু এইখনে হয় মধুবনৰ BCPL। ৱাও চাওক না ভাই, ইমান ডাঙৰ ডাঙৰ। এইটো কি টেঙা হয় ভাই? ইমান ডাঙৰ ডাঙৰ, বাপৰে চাওক না ভাই। চাকৰি পালে ভালে আছিলে। মানে আমাৰনো ক'ত কপাল, আৰু এইটো ফুটা কপালত আমাৰ লিখা নাই চাকৰি। আৰু এনেকেই অনাই বনাই ঘূৰি থাকিব লাগিব আৰু ভিডিঅ' বনাই থাকিব লাগিব নেকি? এনেকুৱাই আৰু জিন্দগী, উপায় নাই আৰু কি কৰে আপোনালোকে কৰিব আৰু। ফাইনেলি পাই গ'লো আমি টিলিঙা মন্দিৰ। এইখনে হৈছে টিলিঙা মন্দিৰ। ভাই ৰাজা ভাই বিকাশ চেত্ৰী আজি 3 দিন হ'ল ইয়াত টিলিঙা মন্দিৰত আহি কিনে গ'ল, আৰু আমাৰ নাহলীয়াও গৈছিলে আৰু আমি লগ নাপালোঁ, এটাই দুখ থাকি গ'লে। আৰু এইখনে হৈছে টিলিঙা মন্দিৰ চব, আৰু বহুত দূৰৰ দূৰৰ পৰা আহে ইয়াত। আৰু তীৰ্থযাত্ৰা নগাঁৱৰ পৰা আহিছে। আৰু এইফালে দেখিছে
এইখনে হৈছে টিলিঙা মন্দিৰ। আমিতো আহিয়ে থাকোঁ, আমাৰ ঘৰৰ পৰা প্ৰায় 3 কিলোমিটাৰ ওচৰৰে আৰু আমিতো সদায় অহা যোৱা বজাৰ চজাৰ কৰিবলৈ আমি আহিয়ে থাকোঁ ইয়াত। আমি বেছি দূৰ নাই, আমাৰ ঘৰৰ পৰা মাত্ৰ 3 কিলোমিটাৰ। তো আপোনালোকেও আহিব পাৰে আৰু আমাৰ ঘৰলৈ। বেছি নাহিব আৰু অলপ পইচা চইচা লৈ আহিব আৰু দেই। টকা পইচা নাই আৰু। এইবিলাক ভাঙি যাতে ন হেল্ল' গাইজ, পুৰা হল পাছ আমাৰ সঞ্জয় ভাই দেখাই দে। হল পাছ বনাই পুৰা ৰেডি হৈ গ'ল আৰু মই বজাৰ কৰিব আহিছিলোঁ। তো সঞ্জয় ভাই হঠাতে ক'লে যে মোৰ ঘৰৰ অলপ কাম কৰিব লগা আছে, বনাই মেলি হল পাছ লৈ যাওঁগৈ ইয়াৰ পৰাই অৰ্ডাৰ দি দিছিলে মানে। বনাই মেলি ফাইনেলি হৈ গ'ল। এতিয়া যাব লৈছোঁ আৰু আছোঁ আমি বৰডুবিত আৰু এতিয়া যাম টিলিঙা মন্দিৰ আপোনালোকক দেখুৱাম। क्या नाम है इसका? विकास। विकास भैया का घर है। ভাই আমি আহি পাই গ'লোঁ টিলিঙা মন্দিৰ আৰু এতিয়া ঘৰত যাব লৈছোঁ আৰু অলপ দেখুৱাই দিম বুলি ভাবিছোঁ আপোনালোকক টিলিঙা মন্দিৰ। শৰ্মা হোটেল। এই ভাই কোনটো খাবলৈ ভাল? এইবোৰ কি মিঠাই?
এইবোৰ গুড়ৰ পেৰা আছে, নাৰিকল লাডু আছে, তাৰপৰা গাখীৰৰ বৰফি আছে, মটিচুৰ লাডু আছে, বেচন বৰফি, सब ताजा माल लिए চব তাজা ফাৰ্ষ্ট ক্লাছ। ফার্স্ট ক্লাস মাল বলে তো টেস্ট কৰিছা এটা এটা কি হয় কিন্তু এইটো এইটো গাখীৰ বৰফি গাখীৰ বৰফি ন তুমি খাই চাওঁ নেকি ভাইটি, পইচা দিব নালাগে। এইবিলাক গাখীৰ বৰফি দিলে মই খাম মানে এইটো আৰু এইবিলাক সঞ্জয় ভাই এইবিলাক দিকে বুনিয়া পুৰা ঠাণ্ডাত আমি চাহ খাই আছোঁ আৰু টেষ্ট কৰি চাওঁ পুৰা ফেমাছ শৰ্মা হোটেল নামলৈ আহিলে শৰ্মা হোটেলত চব খাই যাব। ओ भाई संजय भाई वायरल हो गया भाई वायरल शर्मा होटेल पूरा चाह फेमास হৈ আছে আহি টেষ্ট কৰি চাব পাৰে আপোনালোকে আৰু ডিকে বনিয়া কেনে লাগিছে গাখীৰ বৰফি বোলে মহৰ গাখীৰ নে গাই গাখীৰ গাভীৰ গাখীৰটো নহয় এটা কমেডি ভিডিও চাতে यार गरीब आदमी এইফালে যাওক 1000 পইচা পঠাইও গৰীব মানুহ বুলি এ পইচা দে দেখি ये मानছে हो केला পইচা দে না সোনকালে পইচা লাগে পইচা ডিং নহয় কেলা চাব লাগিব পইচা পইচা হ'ব লাগিব বস আছে নেকি এইবোলে ইউটিউবৰ পেমেন্ট আহি গ'ল ইউটিউবৰ কৰিলে इस साल मेरा YouTube का कमाई इतना हुआ है चिल्लरों में मिला है मुझे इस बार ज़्यादा नहीं है करीब 50 लाख हो सकता है इस महीने का कमाई यह सिर्फ YouTube से है देखेगा और स्पॉन्सरशिप का अलग है बाप रे बाप डंडी मारेंगे अब इस पैसा का रेस्टोरेंट बुलाएंगे गुवाहाटी में और लगाएंगे पूरा कहाँ बढ़ेगा भाई तू तो बहुत पतला हो गया दुबला जैसा लग रहा है क्या हो गया डालिम का जूस का यार हम लोग देखा है जानवर को मार के उसका मीट खाने में इंटरेस्ट नहीं रखता है ना भाई हम लोग ओ यार पूरा हैंडसम हो गया बाल देखो वाह खिलाई दादा सादा घंटा सादा घंटा सादा